Friends, welcome to my channel Prano Vlogs. Mask pindilo bhal. Coronar kotha mask kon pindilo imi eta mor logar ase Gaurav da etu gari loi ami olop furibo jau eta bostu anibo jau mane dekhai aso kot goi asu garit bohilu na দেখা etu Gaurav da gari drive koribo aru so goi asu ya olop garit kansan olop baje dum aru jai asu আজি আমাৰ খুৰা আর হিব বুজা হয় এতিয়া মই গৈ আছো এজন মোৰ ফ্ৰেণ্ডৰ তাত সিলিন্ডার আনিবৰ কাৰণে ঘৰতে আৰু গৈ আছো সিলিন্ডাৰটো আনি সিলিন্ডাৰ আনি আৰু কি আনবা ঘৰতে কাজু কিসমিস তাৰমানে পায়স দিয়াৰ কাৰণে কাজু আৰু কিসমিস আনাৰ কাৰণে যাই আছো এতিয়া এই ৰেল গেট পালো টিহু ষ্টেচনৰ ৰেল গেট এই পিনে টিহু ষ্টেচন মানুহজনো নাইয়ে এই সব মাছ বেছি আছে এতিয়াও রাস্তাত মানুষজন না থাকিলে জাম না থাকিলে গাড়ি চলাই মজাই বেলেগ আমি এটা পুরা খোলা রাস্তা পাইছো পুরা ফ্রি কি ধুনিয়া মজা গরম দিছে বহুত গরম আজি সো পাই গলো ঘৰটো গাড়ী ৰখাই দিলো এটো আমি নুমিম গাড়ী পৰা গাড়ী ৰখাই দিলো এটো আমি গাড়ী এতে পাৰ্কিং কৰি দিলো গৰদা নামা গেটখন ৰখাই দিলো ঘৰৰ ভিতৰত গৈ আছো সিলিন্ডাৰ গোৱাৰ কাৰণে দোকানত গৈ আছো গৌৰৱ দা গৈ আছে আগত কাজু আৰু কিসমিস আনাৰ লৈ ললো কাজুটো নাই এই কিসমিস আৰু গাখীৰ এটা লৈ ললো আমুল তাজাৰ পেকেট এতিয়া ৰাস্তাটো পাৰ হম দোকানলে চালো ৰাস্তা পাৰ হৈ আছো ৰাস্তা পাৰ হৈ এতিয়া গেছৰ সিলিন্ডাৰ তুলো গেছৰ সিলিন্ডাৰ এতে ৰেডি পুৰা ৰেডি একেবাৰে এইটো লৈ লম এতিয়া এই গৌৰৱ দা ডাঙব ডাঙা ডাঙা বাহু বুলি অকলে ডাঙা ডিগিত দাঙি দিলে ডিগিত নাহিব বুলি আৰু জপাই দিলে এইখন ইয়াতে গুচি যাব এতিয়া মোকো ডাঙৰ কাৰণে পুৰা কৈ দিলাক ডাঙবা লাগব আৰু উপায়তো নাই বহুতো জন আছে ডাঙছো আৰু উপায় নাই ৰবা 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 থবা লাগব পুৰা বাহু বুলি মোক আৰু নৰকিলাকে পুৰা অকলে সোমাই দিলা সিলিন্ডাৰতে থৈ দিলো গাখীৰ আৰু এই দুটাও এতে থৈ দিলো থাকক দৰ্জা জাপে দিলাক এতিয়া ড্ৰাইভাৰ ড্ৰাইভ কৰিব মই আগত দেখি বহিম দৰ্জা খুলিলো বহু আৰু বলা গুৰুদা তুমি মোক ডাঙাক লগি নাচলাই অকলে পুৰা দাঙি দিছ কিয় এসি দিয়া দেই এসি দি যাম আমি এসি দিয়া পিছৰ সিটটো আহতে খালি আছিল তা সিলিন্ডাৰটো থাকিল আমুল তাজা থাকিল আৰু কিসমিস থাকিল ধুনিয়াই মাছখান অলকম বহুত গৰম হৈছে এসি দিয়া আছে আমি যাই আছো আৰু কাজু বাদামটো পাৱাৰ কাৰণে এটা কিবা হয় না দোকান বন্ধ হয় আৰু কাজু বাদাম ইয়াত নাপালো না আৰু নুমি আছো এটা কাজু বাদামৰ কাৰণে আৰু নুমবা লগা হৈছে এটা দোকানটো পুৰা বন্ধ গৌৰৱ দাই মাতপা ধৰছি ৰামদা খাম ফাইনেলি কাজু লৈ ললো এতিয়া যাওঁ আৰু কাজু দোকান খুলি এখন আমাক কাজু দি দিলে গাড়ীত আহি আৰু বহিলো কাজুখিনি থৈ দিওঁ পিছৰ চিটটো মানে বস্তু নিয়াৰ কাৰণে আৰু আগৰ দুটা চিট মানুহ বহাৰ কাৰণে বোলা গাড়ী ষ্টাৰ্ট দিয়া আৰু আত্মগত ৰখাৰ কি চিষ্টেম নাই গৌৰৱ দা ডাইৰেক্ট ঘৰ বোলা ডাইৰেক্ট আমি ঘৰত যাই আছো আৰু ৰাতি আমাৰ পূজা শিৱ পূজা দেখাই আছো শিৱ পূজাৰ কেনেকুৱা আয়োজন কৰি আছো মানে দেখাই আছো চাওঁ ছাগালৰ কাৰণে গাছৰ পাত কাটি আছে ছাগাল এই ভগৱান পাত পিতা দিয়া এতিয়া ছাগালে খাই আছে যাবাই নৰি আৰু গাঁৱৰ ৰাস্তাত এই ছাগাল গৰু চব থাকব মুঠতে মাছ ৰাস্তাত এই দুটা বহি আছে এই চাঙত পুৰা মানুহ পুৰা বহি আছে গাঁৱলীয়া পৰিৱেশ এই আৰু গৰম দিনত আড্ডা বঢ়িয়া ধুনীয়া আড্ডা আৰু এই ৰাস্তাত ইমান আৰু ছাগালে মানুহ ছাগালে চব ঘৰ পাই গ'লো এতিয়া গাড়ী দি খুলিম আৰু চিলিণ্ডাৰ নিমিবা চিলিণ্ডাৰ ধৰবা লাগব নহ'লে মাৰি দিব মোক যিটো একলা একলি ডাংচি চিলিণ্ডাৰ এতিয়া বৈধ্য ৰাখ গৌৰৱ দা এবাৰ মই ধৰবা লাগব বাপৰে বাপ নধৰিলেই দিব আৰু গৌৰৱ দা সোমাই গৈছে চিলিণ্ডাৰত ধৰিম আৰু আইয়া ডাংবাই নৰি ডাংছো দেই বলা গৌৰৱ দা এইবাৰ নধৰিলে মোক দিব একেবাৰে গালি তেতিয়াতো গালি দিয়া নাই একলা একলি পুৰা বাহুবলী টাইপ পুৰা দাঙি আনছি মই ডাংছো লগ ইটা ঘৰত থৈ চুইটা ডাইৰেক্ট পাকঘৰলৈকে লৈ যাম আৰু পাকঘৰতে হ'ব গোটেইখিনি আয়োজন চলি আছে এতিয়া ৰাতি হ'ব হোম পুৰব অলপ এই হালধুনা জ্বলাব লাগে হালধুনা অলপ পুৰা ব্যস্ত পুৰা হালধুনা জ্বল লৈ আছো মনু কিবা ক So these are
এখন নতুন তাৰ এটা বেলেগ চলা পিন্ধিলোঁ এতিয়া খিচাৰীত ৰান্ধি আছে দাদাই খিচাৰী ৰান্ধি আছে এই আলু ভাজি আছে আলু ভাজি আছে আলু ভাজাৰ পাছত এই খিচাৰীৰ কাৰণে যোগাৰ এইবিলাক চব বিলাহী এই ৰাঙিলাও মানে ৰঙালাও আৰু অঁ একে ঘৰ লাগে লাওটো এই খিচাৰীত দিয়াৰ কাৰণে লাও কাটি আছে একে ঘৰ বঢ়িয়া একে ঘৰ বঢ়িয়া লাও এইটা খিচাৰীত দিয়া হ'ব এই লাও like a Hellcat. খিচাৰী পুৰা ৰেডি পুৰা ধুনীয়া হৈছে ধুনীয়া কালাৰ হৈছে ৰাঙিলাও দিছি আলু দিছি ধুনীয়া খিচাৰী ৰেডি হৈ গ'ল খালি পূজা বাকী আছে খিচাৰী পুৰা ৰেডি এতিয়া খাবা বাকী আৰু পূজা চূজা পুৰা ক্লিয়াৰ হোৱাৰ পাছত খাম আৰু এতিয়া আমাৰ হোম পুৰো এতিয়া হোম পুৰাৰ কাৰণে ৰেডি পুৰোহিত হৈ গ'ল 108টা বেলপাত লাগে কাউণ্টিং কৰি আছে 108টা তাতে এইটো বালা দিয়া হৈছে তলত ফ্ল'ৰ কৰা আছে না ফ্ল'ৰত তাৰমানে হোমটো পুৰা নাযায় পাক্কাত দিয়া হয় বালাটো দিম এখন হোম পুৰা যাব তাতে কলত দনা পাতি দিয়া যাব সেইটো আপুনি কি দি আছে সেনেকে সেইটো কি বুলি কয় এইটো ধুই ল'ব লাগে মাটি আমি ইয়াতে হোমত 4টা ভাগ আমি ল'লোঁ তাতছে আমি বেছি নলওঁ সেইকাৰণে জুখি মেথন কৰা যায় মানে স্থাপনা কৰিম দুডালক কি বুলি কয় এই দুডাল সোমবাৰী আৰু আপুনি যে হাতত লৈছে সেয়া হস্তকু মানে পানী চানী দি অলপ শুদ্ধ কৰি আছে সেইখিনি বালাখিনি দি দিলাক অলপ পবিত্ৰ কৰি আছে মানে এই কল দুডাল ফালা আছে এই কল দুডাল তাতে মাজত দিব লাগিব দি দিলোঁ লওক এই কল দুডাল এইডাল একডাল কল আৰু এইডাল একডাল কল এই কলডালো দি দিলোঁ মাজৰেটো উঠাই দিব লাগিল মাজতটো উলিয়াই দিব লাগিব দিয়ক আপুনি এই দুডাল আপোনাক দি দিলোঁ আমৰ খৰিডাল মাজত দিলাক ডিম এখন কলডনাটো তাতে দি দিছে বঢ়িয়া তাৰপিছতে আমখৰিখিনি কাটা হৈছে এই আমখৰিখিনি তাৰে মাজত দি দিব এই 108টা বেলপাত ৰেডি কাউণ্টিং হৈ গ'ল একেবাৰে আমখৰি দিলি নহয় এই আমাৰ ডাইৰেক্ট খৰিও দিব লাগিব শুকা খৰি একেবাৰে আমখৰি দিলে ঘিউ দি আছে জল্দি জ্বলি যাব খৰিখিনি এনে ঘিউ দি আছে বুন্নি খাল লাগব এইটো দি দিলোঁ এতিয়া পুৰোহিতক বুন্নি খাৰে জ্বলা যাব মানে বুন্নি খাৰটো হোম আৰম্ভ হ'ব আৰু কৰি আছে আৰম্ভ অলপ ধূপ জ্বলি দিবা দিলাক ধূপ চুপ দিওঁ অলপ জ্বলে চলে পূজাটো অলপ ভালকৈ কৰিলে ভাল হ'ব আৰু অলপমান ধূপ চুপ জ্বলি দিওঁ আৰু আৰম্ভ হ'ল আৰু নমু দিয়াৰ কাৰণে আৰম্ভ হৈছে বেলপাত চেলপাত দি আছে ফুল চুল তাৰপিছত থিয় কৰাৰ কাৰণে এই গোটেইবিলাক বহি আছে আৰু ট্ৰেইনবিলাক ইয়াতে তলত প্ৰায় একেবাৰে তলতে বহিবা দিছোঁ একেবাৰে গৰমৰ কথা ওপৰত হাৱা ফুল চলি আছে এই গৰম দাগ দিব এতিয়া বেলপাত ল'ব মোকো দিবা এটা থিয় কৰিব লাগিব আৰু ভগৱানে ভালে ভালে ৰাখক কৰোণা চৰোণা যাওক দূৰৰ পৰা বেলপাত চেলপাত লৈ ল'লোঁ অলপ থিয় চিয় কৰিব লাগিব ভালকৈ
কাণত লৈ ল'লোঁ এতিয়া ফটা ল'ব লাগিব হোমৰ ফটা চটা লৈ আহিলোঁ পূৰা হোমৰ ফটা অলপ দেখি হ'লে পূৰা ফটালত পূৰা ব্যস্ত ভোগ আৰম্ভ পূৰা ৰেডি হৈ আছে প্ৰসাদ চসাদ বিলাক আৰম্ভ পূৰা প্ৰসাদ লাড়ু ভাজি প্ৰসাদ চসাদ লয় হৈ গ'ল তাতে পূৰা বস্তা পাৰি দিয়া হৈছে তাতে মানুহবিলাক বহিব তাৰপিছত খিচাৰি পূৰা লাৰি আছে খিচাৰি এই বাল্টিংটোত ধৰা হ'ব তাৰপিছত খিচাৰি খোৱা হ'ব কি আছে কৈ দিয়া আলু ভজা আছে তাৰপিছত আচাৰ আছে চাটনি আছে আৰু লগতে এই ফ্ৰিজৰ পানী পূৰা ঠাণ্ডা গৰমৰ কথা অলপ ফ্ৰিজৰ পানী খালে মনটো অলপ ঠাণ্ডা লাগি যাব চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব